লহৰে লহৰে তাৰ খোজৰ লহৰে লহৰে মৰম লগাই লগাই দেহ মাই বলিয়া মোক কৰিলা তোমাৰ মিঠা হাঁহিতে দেহ মাই পগলা মোক কৰিলা মৰম লগাই লগাই দেহ মাই বলিয়া মোক কৰিলা তোমাৰ মিঠা হাঁহিতে দেহ মাই পগলা মোক কৰিলা হবাৰ লগৰী মোৰ বহাগতে পাতিমে বিয়া চুজুৰ হয় খালি গানে গাই থাকিবি নে আৰু বেলেগ কিবা কৰিবি হয় দে বাল দেখা নাই লগৰবোৰে চাকৰি কৰি বিয়া বাৰু পাতিলেহি হয় দে বাল আমিবোৰ বেকাৰ থাকোঁতেই দিনবোৰ গৈছে আৰু সেইকাৰণে ছোৱালী এজনীও নপতে আৰু বালৰহে দে টিংকু তই কিবা এটা আইডিয়া ভাব ভাবিব দে পাই গ'লো কি পালি কচোন ইলেকশ্যন আহি আছে না তাতে কি হ'ল তোৰ ঠকৰা মইনা ভাবিছোঁ ইলেকশ্যনকে খেলোঁ আৰু ঠিক আছে বাৰু ইলেকশ্যনে খেলিবি পিছে ভোট কোনে দিব আৰে ভোট দিয়া নিদিয়াৰো পাছৰ কথা ইলেকশ্যনত কোনে উঠিব সেইটো ক ময়ে উঠিম আৰু যা যি হয় দেখা যাব আৰু লাও ছবিত ভোট দিয়ক লাও ছবিত ভোট দিয়ক যাওঁ তেনেহ'লে গাঁৱৰ মানুহবোৰক কওঁগৈ ব'ল নহ'লে গাইজ আপোনালোকে আমাৰ টিংকুক লাও ছবিত বিনামূলীয়া ভোটটো দি জয়যুক্ত কৰক তাৰপাছত আপোনালোকৰ সকলোবোৰ সমস্যা দূৰ কৰিব আমাৰ টিংকুৱে আৰু ৰাইজ টিংকুৱে কাইলৈ পাৰ্টি এটা ৰাখিছে আৰু পাৰ্টিত থাকিব গাহৰি মাংস চোলাই আৰু আপোনালোকে যি খায় তাকে খাব পাৰে ৰাইজসকল আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ কাইলৈ নিশ্চয় আহিব পাৰ্টিলৈ ধন্যবাদ বাকী ছবি বাদ দিয়ক লাও ছবিত ভোট দিয়ক লাও ছবিত ভোট দিয়ক বাকী ছবি বাদ দিয়ক লাও ছবিত ভোট দিয়ক দুদুৰ ভাই হওক গাঁৱৰ মানুহক কৈ আহিলি পাৰ্টিত গাহৰি মাংস খুৱাম গেলা খুৱাম আল খুৱাম বাল খুৱাম এতিয়া সেই গাহৰি মাংস গেলা এইবিলাক খুৱাবলৈ এতিয়া মই পইচা ক'ত পাম এই ভাই চিন্তা কিয় কৰি আছ তই হা আমাৰ গাঁৱৰ গাঁওবুঢ়া খুৰা আছে নহয় তাৰ পৰাই পইচা ল'ম তাৰপিছত ক'ম ইলেকশ্যন জিকিলে পইচাকেইটা ওলাই দিম হ'ব দে নহ'লে ব'ল এতিয়া যাওঁ গাঁওবুঢ়া খুৰা তাত দেৰি নকৰোঁ আৰু ব'ল যাওঁ গাঁওবুঢ়া খুৰাই দিওঁ এই জোৰকে শুনা নাই গাঁওবুঢ়া খুৰাই দিওঁ কি হ'ল ল'ৰাহঁত ইমানকে চিল্লাই আছ যে হা কি হ'ল ক মানে আমাৰ টিংকুৱে এবাৰ ইলেকশ্যন খেলিছে আমি ভাবিলোঁ এনেই আছোঁ তাকেই খেলোঁ সেয়ে আপোনাৰ ওচৰত অলপ সহায় বিচাৰি আহিছোঁ আপুনি অলপ সহায় কৰিব আমাক আৰু কি সহায় লাগে ক মানে টিংকুক অলপ পইচা লাগিছিলে ইলেকশ্যন খেলিবলৈ অলপ খৰচ হ'ব নহয় গাঁৱৰ মানুহৰ অলপ কিবা এটা খুৱাব লাগে সেয়েহে আপোনাৰ ওচৰত অলপ পইচা বিচাৰিছোঁ আপুনি যদি দিব পাৰে আৰু ভাল হ'ব আৰু আপোনাক ওলাই দিম পাছত যেতিয়া আমি ইলেকশ্যনটো জিকোঁ তেতিয়া আপোনাক ওলাই দিম ঠিক আছে দি আছোঁ কিমান লাগে ক সেইটো বাইদেউ 60,000 মান দিলে হ'ব এইটো ল কিন্তু মোক ইলেকশ্যনৰ পাছত পইচাকেইটা ওলাই দিব লাগিব দেই হ'ব দিয়ক খুৱাই দিওঁ চিন্তা নকৰিব ইলেকশ্যনৰ পাছত আপোনাৰ পইচা মই গোটেইখিনি ওলাই দিম লাগিলে বেছিহে দিম আপুনি চিন্তাই নকৰিব এতিয়া আমি যাওঁ খুৱাই দিওঁ পাছত আপোনাক লগ পাম দে যা ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱী দাদা ভাইটি বাইদেউ ভনীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এনেদৰে ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা ঘণ্টিটো বজাই দিব আৰু অলত গৈ আপোনালোকে দিব তাৰপিছত আপুনি যেতিয়া আমি ভিডিঅ' আপলোড দিওঁ তেতিয়া আপোনালোকে পাই যাব ধন্যবাদ